এই যুৱকজনৰ নাম হেমাংগ ডেকা। নলবাৰী জাগাৰৰ শিক্ষক হোমেশ্বৰ ডেকা আৰু দীপালী ডেকাৰ একমাত্ৰ পুত্ৰ হেমাংগ। অষ্টম শ্ৰেণীৰ পৰাই হেমাংগ আকৃষ্ট হৈছিল ফটোগ্ৰাফীৰ প্ৰতি। পৰৱৰ্তী সময়ত ফটোগ্ৰাফীকেই জীৱিকা হিচাপে ল'বলৈ হেমাংগই নামভৰ্তি কৰিছিল পাঞ্জাৱৰ এখন বিশ্ববিদ্যালয়ত। এতিয়া হেমাংগৰ কেমেৰাত বন্দী হৈছে বহু নামী দামী মডেল। হেমাংগই ফটোশ্বুট কৰা কেইটামান দৃশ্য এয়া। ফটোগ্ৰাফীৰ জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হেমাংগ এতিয়া প্ৰস্তুত। মই এতিয়া বেচেলৰ অফ ফাইন আৰ্টছ ফটো। একচুৱেলি সৰুৰ পৰা মোৰ ড্ৰয়িং এইবিলাকৰ ইণ্টাৰেষ্ট আছিলে। তাৰপিছত লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ মানে কেমেৰা হাততে নাহিলে, তো ফটো ক্লিক কৰি ভাল লগা হ'ল। আৰু যেতিয়া ৰিজাল্ট দেখিলোঁ মানে ৰিজাল্টটো যিটো আমি ড্ৰয়িং কৰি পাওঁ একচুৱেলি সেইটো মানে ফটোগ্ৰাফীত ইনষ্টেণ্ট হেৰি কৰিব পাৰি। হেমাংগৰ সৃষ্টিশীল মনক সদায় অনুপ্ৰেৰণা যোগাইছে হেমাংগৰ পিতৃ মাতৃয়ে। একচুৱেলি তাৰ ঠিক মানে ক্লাছ 8 মানৰ পৰা এইটো খুব ৰাপ। গতিকে তেতিয়াই মই তাক লাহে লাহে ইনস্পায়াৰ কৰি আছোঁ যে তুমি যেনেকৈ নহওক তোমাৰ ৰাপমতে আগবাঢ়া, কাৰণ এইবিলাকতো আজিকালি স্ক'পটো বহুত বেছি ওপৰৰ ফালে। ঠিক তাৰ যিহেতু এইটো চইছে কাৰণে সি ঠিক হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ কৰাৰ পিছত তাক কৈছোঁ যে তুমি ইনষ্টিটিউট চোৱা আৰু ভাল ইনষ্টিটিউট, তুমি তোমাৰ কৰ্চটো ঠিকমতে মানে পঢ়িব পাৰিবা। সি প্ৰথমতে যেতিয়া ফটোগ্ৰাফীত যায় তেতিয়া সি দেউতাকে বাধা দিয়ে তাক, সেইটো আগতে পঢ়ি ল'ব লাগে। মানে একচুৱেলি মিডিল ক্লাছ ফেমিলিৰ পৰা হয়তো অকণমান হেৰি থাকে। সি একেবাৰে ক্লাছ 6ৰ পৰা তাৰমানে এইটো আৰু সেইটো পখিলা দেখিলে সি ফটো তুলিলে, কাপোৰ এখন দিলে তাতে কিবা এটা বনাই ফটো তুলিলে। ফটোগ্ৰাফীৰ সমান্তৰালকৈ বিশ্ব ফটোগ্ৰাফীৰ ওপৰত গ্ৰন্থও লিখিছে হেমাংগই। হুজাইৰ পৰা কুতুবুদ্দিন, আছাম লাইভ।